চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই অতি সহজ যেন লগা কিন্তু বৰ দৰকাৰী তিনিটা বিষয় আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ আৰু মই আশা কৰিছোঁ আমি সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত এই ভুলকেইটা যাতে নকৰোঁ। তাৰে প্ৰথম ভুলটো হৈছে যে আমি আমাৰ সন্তানক সৰু হৈ আছে বুলি মৰমতে সকলো কাম কৰি দিওঁ, কিন্তু সৰুৰে পৰা তেওঁলোকক প্ৰত্যেকটো কাম যদি আমি কৰি দিওঁ তেনেহ'লে তেওঁলোক আমাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে আৰু সেইকাৰণে সৰুৰে পৰাই ল'ৰা ছোৱালীক নিজৰ কাম যিমানটো পাৰে সিমানটো নিজে কৰিবলৈ তেওঁলোকক দিব লাগে। আৰু তেতিয়া আপোনালোকে যদি দেখে যে তেওঁ ভুল কৰিছে কিন্তু তথাপিও হ'লেও হতাশ নহ'ব, কাৰণ ভুলৰ পৰাহে মানুহে শিকে। আৰু তেতিয়া তেওঁলোকে যদি আমি কৰিবলৈ নিদিওঁ আমিয়ে কৰি থাকোঁ, তেওঁলোকে আগলৈ গৈ কষ্ট কৰিবলৈ নিশিকিব আৰু ফলত তেওঁলোকে বহুত আহুকালৰ লগত যুঁজ দিব লগা হ'ব। তেওঁলোক পৰনিৰ্ভৰশীল হ'ব বা নিজৰ ওপৰত আত্মবিশ্বাস তেনেদৰে গঢ় লৈ নুঠিব। দ্বিতীয় কথাটো হৈছে আপুনি আৰু এটা কথা মন কৰিব যে আপোনাৰ সন্তানে কিবা কামৰ বাবে আপোনাক নিৰ্দেশ দিছে নেকি। যদি আপোনাৰ সুৰটোৰ নিৰ্দেশৰ যেন লাগে তেনেহ'লে অতি মৰমেৰে তাক চম্ভালিব, কাৰণ এবাৰ যদি তেওঁৰ নিৰ্দেশ মতে কোনোবাই কাম কৰে তেনেহ'লে তেওঁ সেই কামটো বাৰে বাৰে ৰিপিট কৰিবলৈ চাব আৰু তেওঁৰ সেইটো অভ্যাস হ'বগৈ। সেইকাৰণে যিটো কাম তেওঁ আপোনাক নিৰ্দেশ দিছে বুদ্ধিৰে সেই কামটো আপুনি সন্তানৰ দ্বাৰা কৰাবলৈ বিচাৰিব। নহ'লে তেওঁ যেতিয়া ডাঙৰ হ'ব তেওঁ বাহিৰৰ জগতখনতো নিজৰ নিৰ্দেশমতে চলাব বিচাৰিব। যদি নিৰ্দেশমতে হয় তেতিয়া ঠিকেই আছে, যদি নহয় তেতিয়া কিন্তু তেওঁ হতাশ আৰু দিশাহাৰা হ'ব। গতিকে এই দিশটো আমি অভিভাৱক হিচাপে মন কৰাটো জৰুৰী। তৃতীয় কথাটো হৈছে সন্তানে কৰা সৰু ভুলবিলাক আপুনি সৰু হিচাপে নল'ব। সৰু সুৰা সকলো ভুলৰ কাৰণে সেই সন্তানক সৰুৰে পৰাই বুজোৱা বৰ উচিত। আৰু এটা ভুলকে যাতে বাৰে বাৰে নকৰে সেই কথাটোত আপোনালোকে ধ্যান কৰিব। আৰু যিহেতু সৰু ভুলৰ পৰাই আগলৈ গৈ ডাঙৰ ভুল কৰেগৈ, সেইকাৰণে যেতিয়া ভুল কৰা দেখে তাক বহাই লৈ ভালদৰে বুজাব। আৰু যদি বাৰে বাৰে একেটা ভুলকে কৰি আছে তেনেহ'লে কিছু পানিছমেণ্টৰ ব্যৱস্থা কৰিলেও এইটো বৰ ডাঙৰ কথা নহয়, কাৰণ তাক ভুলটো শিকোৱাটো বা ভুলটো উপলব্ধি কৰিবলৈ শিকোৱাটো বহুত জৰুৰী। নহ'লে আগলৈ গৈ তেওঁ নিজৰ ভুল নেদেখিব বা নিজৰ দুখ উপলব্ধি কৰাৰ সুযোগ নাপাব। গতিকে আমি অভিভাৱক হিচাপে সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত এই দিশকেইটা মন কৰাটো বহুত জৰুৰী। গতিকে মই আশা কৰিম আপোনালোকে নিশ্চয় এই দিশকেইটা মন কৰিব।